নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগত জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ATZ বৰা ইউটিউব চেনেল। আৰু আজি আমি কথা পাতিম প্ৰেম কুমাৰৰ ওপৰত, মানে বিকাশ দত্ত অফিচিয়েলৰ ওপৰত। টিকটক এনেকুৱা এটা প্লেটফৰ্ম আছিলে যি নেকি চাপৰিবোৰক জন্ম দিছিলে, আৰু তাৰে ভিতৰত সন্তান এটা জন্ম দিলে ইয়াক, মানে বিকাশ দত্ত অফিচিয়েলক জন্ম দিছিলে। ই যদি এখন 50 টকীয়া বহী নিজৰ গাৰ্লফ্ৰেণ্ডবোৰৰ নাম লিখি যায় তেনেহ'লে বহি শেষ হৈ যাব, কিন্তু ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ নাম শেষ নহ'ব। কেলা জিভা উলিয়াইছে, জিভা উলিওৱা একশ্যনটো ফালিছে, লগতে জনি চিনছৰ ছেকেণ্ড কপিও লাগিছে। যোৱা বস্তু গুচি যায়, সি সদায় যাবই। তাক তুমি ধৰি বান্ধি কেতিয়াও আপোনালোকে ৰাখিব নোৱাৰে। আৰু যিমান নহ'লেও মই বহুতখিনি চেষ্টা কৰিছিলোঁ যে ৰাখিবৰ কাৰণে, বহুতখিনি বেছি চেষ্টা কৰিছিলোঁ। নাই ময়ো নোৱাৰিলোঁ। সিদিনা ৰাতি আধাটো মুতি পিনি আধাটো ৰাতিপুৱা মুতিম বুলি থৈ দিব লৈছিলোঁ, খালি নোৱাৰিলোঁ, গুচি গ'ল। হাই গাইজ, কি খবৰ? ভাত পানী হ'লনে বাৰু? মই ভাতত লাগি আছোঁ। এইবোৰৰ ভিডিঅ'টো চাই পিনি মোৰ মনলৈ এটা প্ৰতিচ্ছবি আহিছে। গোটেই অঞ্চলটো ক'লা ডাৱৰে আগুৰি ধৰিছে, আৰু তাৰে মাজতে বেলিৰ পোহৰে অঞ্চলটোত থকা পৰ্বত দুটাক সোণৰ দৰে জিলিকাই তুলিছে। समझ रहे हो आप समझ रहे हो? আৰে ভাই ৰ আৰু কিমান তাৰ লগত কেলা অন্যায় কৰিবি? তাকতো অকণমান শান্তিকে থাকিব দে। ভালটোক কেলা পালে মই তাক কাটি কেলা তাক এক্সট্ৰাকে থমছে। তোক আৰু তই ধেমালি কৰি থকা তোৰ কণীটো এক্সট্ৰাকে কাটি পিনি মই বেলেগ এটা জাৰত বহাই থ'ম। এটাই আকৌ সুধিছে নহয়, বুঢ়ী বোলে তই মতা নে মাইকী বোলে। হে, মই মতা। গুটি দুটা আছে নহয়, এই দুটা গুটি দুটা আছে মই মতা। আৰে বুঢ়ী, তোক কৈছোঁ মতা হ'বলৈ গুটিকেইটাৰ লগতে বেঙেনাটোও দৰকাৰ হয়। তোক হয়তো বেঙেনাটো দিবলৈ পাহৰি থাকিলে। তোৰ চকুত ৰামবাল গজিলে নি? মতা নে মাইকী চিনি নোপোৱা হ'লি? হে, চুট মাউনি হেত। আজিকালিৰ দিনত মতা মাইকী চিনি পাব টান, কাৰণ আজিকালি কিছুমান তামোল গছত তামোল নালাগি পাণো লাগি থাকে। কিবা এটা ভিডিঅ' বনাবলৈ কণ্টেণ্ট লাগে, আৰু ইহঁতৰ কাৰণে কণ্টেণ্ট কা মাহ কা ভুচৰা। अबे साले जो माफ करना मैं जो कभी। চ' হেল্ল' গাইজ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মানে গাটো ভাল লাগি থকা নাই কাৰণে ইমান এটা ভিডিঅ'টো ভালকৈ বনাব পৰা নাই, কাৰণ 3-4 দিনৰ পৰা মই বিচনাতে আছোঁ। চ' ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই বাই।